নমস্কাৰ আজি লেসন 2 আজি মই আপোনালোকক দেখুৱাম যে বি মেজৰ স্কেলত ৰিদমৰ সহায়ত কিদৰে সাৰেগামা পাধানিসা বজাব পাৰি ইয়াৰ আগৰ ভিডিঅ'টোত মই বি মেজৰ স্কেলত সাৰেগামা বজাবলৈ শিকাইছিলো যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব ৰিদমত সাৰেগামা বজাবৰ বাবে মই এটা ৰিদমৰ সহায় লৈছো মই আপোনালোকক ৰিদমটো এবাৰ শুনাই দিছো ৰিদমটো এনে ধৰণৰ প্ৰথমে মই উইদাউট ৰিদমত দেখাই দিছো 1 2 3 4 1 2 3 4 এনে ধৰণে ৰিদমটো বাজিব ইয়াত আপোনালোকে সাৰেগামা এনে ধৰণে বজাব লাগিব প্ৰথমে লাহে লাহে বজাব লাগিব সা ৰে গা তাৰ পিছত অলপ স্পিডটো বঢ়াব লাগিব সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা ইয়াৰ পিছত আৰু অলপ বঢ়াই দিব লাগিব স্পিডটো सा रे गा मा पा धा नि सा सा नि धा पा मा गा रे सा এনে ধৰণে গুটেইখিনি ৰিদমত বজাব লাগিব মই আপোনালোকক গুটেইখিনি এবাৰ ৰিদমত বজাই দেখুৱাই দিছো এনে ধৰণে আপোনালোকে সাৰেগামাটো ৰিদমত প্ৰেক্টিছ কৰি চাবচোন যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ